হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আন এটা ব্লগ। আৰু আজি মোৰ একদম মানে গাটো বহুতে বেয়া, মানে আৱাজটোতে ধৰিব পাৰিছে চাগে, মানে মোৰ একদম গাটো বেয়া, পূৰা চৰ্দি লাগিছে। সেয়ে ভাবিলোঁ চৰ্দি ফাটি যোৱাকৈ কিবা এটা খাব লাগে, সেই বুলি ভাবি লগটোক ফোন কৰিলোঁ। আৰু লগটোও ক'লে ব'ল তেনেহ'লে কমলৰ দোকানলৈকে যাওঁ। তো ময়ো ভাবিলোঁ বাপেকে যাৱাটোৱে ভাল হ'ব। আৰু এনেকুৱা কিবা এটা খাব লাগে যাতে পূৰা চৰ্দি পলাই পতং দিয়ে। তো সেই বুলি ভাবিয়ে আমি আহি গ'লোঁ কমলৰ ধাবালৈ। তো এইটো মোৰ লগ নাকাৰা, আৰু ইয়াতে ঘুগুনি লৈ ল'লোঁ। দেখিব পাৰিছে, এইবোৰ পিছে চচ নহয় দেই গাইছ, এইবোৰ জ্বলা হয়। আজি চৰ্দিয়ে ফাটেনে আৰু কিয়ে ফাটে গম নাপাওঁ আৰু লৈছোঁ কিন্তু। এইটো আকৌ চাওক, খাৱাৰ ফালে টাইমেই নাই, মোবাইলহে মেইন। আমাৰনো আৰু কি, আমি খাবলৈ আহিছোঁ, খাওঁৱেই আৰু। এইখিনি খাই মোৰ আজি চৰ্দিয়ে পলাই নে আৰু মোৰ কালিলৈকে কি হয় গম নাপাওঁ আৰু। পিছে এটা বাইট লোৱাৰ লগে লগে মোৰ কাণে মোৰে ক'ব। পিছে এটা বাইটতে মোৰ আজি জমপুৰি পাই যোৱা যেনহে লাগিল। আজি ভিডিঅ'টো ইমানতে সামৰিম মই। তো ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব। বাই বাই, জয় অসম।